কৰিব পাৰে ৰখি থাকক ইয়াতে ইহঁতক মই কৈছো যে তহঁতৰ ঘৰৰ ওচৰত যদি আমি দোকান লৈ বহো তহঁতৰ কেনেকে লাগব তহঁতৰ কেনেকে লাগব ভাল মানুহ ইয়াতে নাহে মানে আপনার ঘরের ওচরে ভাল মানুষ নাহে মানে ইয়াতে মানে বহা কারণে আরে ইয়াতে বহি চুলাই মদ ইয়াতে খায় ইয়াতে হাল্লা করে আৰু কলে আৰু ইয়াতে বেয়া পায় চাওক অসমৰ ৰাইজসকল চাওক চাওক এই ফটাইলৰ নিচিনা মাছ মজিয়াত ফটাইলৰ নিচিনা মাছ মজিয়াত ইয়াতে এনেকে গেলা বিক্ৰী কৰি মানে মানুহে অত্যাচাৰত ওচৰৰ মানুহ থাকিব পৰা নাই মহিলাগৰাকীৰ ভাষ্য শুনক পয়সা লৈ গলে লাইফাতে পুলিশক পয়সা দিব একদিন মই ভিডিও করছিল সেই কারণে পুলিশে চাই আছে মানে পুলিশ চাই আছে মই কেতিয়া কওঁ যে তহঁতে দে ভিকাৰী 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 কামাং পা আহে সিহঁতক ঘৰৰ ওচৰত দিলে কেনেকৈ লাগব সিহঁতক আমাৰ ঘৰৰ ওচৰত দিছে আমাৰ ইয়াত জাগা সমান নাই আমার লড়া ছোৱালী নাই মানুহ নাই বজাৰত মানুহ ঘুমাব নাপাৰে আপোনালোকে কমপ্লেইন দিছেনে নাই কমপ্লেইন দিলে কোনো কাম নহয় পুলিচে একো নকৰে পুলিচে কমিশন খাই বুলি কয় কমিশন ইয়াতে কমিশন ডাইৰেক্ট হৈ আছে গাড়ী লৈ আছে ডাইৰেক্ট কমিশন আমাৰ ঘৰত ইয়াতে মদ খাব তাতে খাই মানে আপোনাৰ আমি ইমান খাই আছো Mike itu suara belum. বাড়ি তো করতেছি না ৰাইজসকল মোৰ কমপ্লেইনৰ ভিত্তিত আজি এতিয়া ভৰুলুমুখ থানাৰ আৰক্ষীয়ে যিটো মানে পদক্ষেপ লৈছে প্ৰশংসনীয় তেওঁলোক মই মাতাৰ লগে লগে আহি এই চুলাই মদখিনি তেওঁলোকে জব্দ কৰি তেওঁলোকে আবকাৰী বিভাগক গতাই দিব মই ভৰুলুমুখ থানাৰ মানে আৰক্ষী বিষয়াক মই মানে ধন্যবাদ জ্ঞাপন কৰিছো